হেল্ল' বন্ধুসকল, দেৰিকৈ হ'লেও আপোনালোকক হেপী নিউ ইয়াৰ দিলোঁ, নতুন বছৰৰ শুভেচ্ছা দিলোঁ। তো মই এতিয়া ডিউটি যাবলৈ ওলালোঁ। ডিউটি যোৱাৰ আগতে এটা ভিডিঅ' আপোনালোকক নতুন বাৰ্তা হিচাপে মই প্ৰেৰণ কৰি আছোঁ। চাব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে, আৰু লাইক আৰু ছাবস্ক্ৰাইবটো যেনে তেনে কৰি দিব বন্ধু। ঠিক আছে, ৰিকুৱেষ্ট থাকিল, অলপ আগবাঢ়ি যাবৰ কাৰণে ইচ্ছা, আপোনালোকৰ আশীৰ্বাদ লাগিব। মইতো ড্ৰাইভাৰ মানুহ জানাই আপোনালোকে, আৰু টেইলাৰৰ কাম ষ্টাৰ্ট কৰিছে, আপোনালোকক দেখুৱাইছোঁ। এইবিলাক কাপোৰ আহিছে, 7 যোৰা কাপোৰ আৰু যে ৰিলিজ দিব লাগে। এইবিলাক মেখেলা চাদৰ ঝোল ঘাটিব দিছে, চিলাই কৰিব দিছে, আৰু যি কৰে আৰু কৰিব, আৰু টেইলাৰৰ কাম টেইলাৰে কৰিব। তো মই দেখুৱাইছোঁ, চাওক এইবিলাক ঝোল কাটিছে ধুনীয়া কৰি, চাওক কি ধুনীয়া কৰি ঝোল কাটিছে, চাওক এইবিলাক ঝোল কাটিছে। ইয়াতো আছে, 3 দিনৰ ভিতৰত 7 যোৰা ডেলিভাৰী দিব লাগে বন্ধুসকল। চাইছেনে? মই দেখুৱালোঁ, আৰু বেগৰ ভিতৰত আছে, দেখুৱাইছোঁ। গতিকে মোৰ ৱাইফ, মোৰ ফেমিলি এতিয়া নিবনুৱা নহয়, সিও এটা কামত জড়িত হৈ গৈছে। চাওক এইটো আমাৰ মেচিনটো ইয়াতে আছে, আৰু কিছুদিন আগতে গাড়ী এখন লৈছোঁ, টাটা চাফাৰী, সেইখন আপোনালোকক দেখুৱাইছোঁ। চাফাৰী, ময়ো ড্ৰাইভাৰ, মোৰ ৱাইফো ফেমিলিও টেইলাৰ। তো এইটো দেখুৱালোঁ বন্ধুসকল। ছাবস্ক্ৰাইব এটা যেনে তেনে কৰি দিব, লাইক কৰি দিব। এয়া মোৰ শ্ৰীমতী মনোমতী কাম ষ্টাৰ্ট কৰিছে ধুনীয়া কৰি, টেইলাৰৰ কাম। দোকানত যদি এযোৰ কাপোৰ চিলাব যায় আপোনালোকৰ 800 টকাৰ ওপৰত ল'ব। আমাক কিন্তু মানুহে, কাষ্টমাৰে আহি ঘৰত চিলাব দিয়ে, আৰু কম দিয়ে, মোটামুটি এযোৰত 600 বা তাতকৈ অলপ ওপৰত দিয়ে সামান্য, আৰু সেইখিনিতে আমি সন্তুষ্ট। গতিকে অসমৰ নিবনুৱা যুৱক যুৱতীসকললৈ এটা বাৰ্তা দিলোঁ, আপোনালোকেও এনেকুৱা কৰক, শিকি লৈ ধুনীয়া ধুনীয়াকৈ কাপোৰ বনাওক, ঘৰতে মাহত 5-6 হাজাৰ 10 হাজাৰ পৰ্যন্ত ইনকাম কৰক। সকলোৰে প্ৰতি এটা আমাৰ শুভকামনা থাকিল, হেপী নিউ ইয়াৰ। আৰু বাহিৰত যাব নালাগে, কোনো কাম বিচাৰি গৈ জীৱনটো নষ্ট কৰিব নালাগে, এনেকুৱা কাম কৰক আপোনালোকে। কাম কৰি কচোন ক, ভাল লাগিছে, কষ্ট হয়, কষ্ট কৰিলেহে টকা পোৱা যায়। অঁ, ঠিক আছে, ঠিকে কৈছে কথাটো। গতিকে সকলোৱে এনেকুৱা কৰি কষ্ট কৰক, কাম কৰক, স্বাৱলম্বী হওক। ধন্যবাদ।